হয়, অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী মাননীয় ৰঞ্জিত কুমাৰ দাসদেৱে এই ৰবীন্দ্ৰ কুঞ্জৰ তেওঁৰ কৰ কমলেৰে উদ্বোধন কৰিলে আৰু ৰাইজৰ বৰপথাৰ পৌৰসভাৰ প্ৰতি এটা আশা আকাংক্ষা আছিল আৰু বৰপথাৰৰ ৰাইজে 10টা ৱাৰ্ডতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক নিৰ্বাচিত কৰিছিল আৰু আমাৰ এটা আশা আকাংক্ষা আছিল যে বৰপথাৰৰ ৰাইজৰ হকে কিবা আমি কাম কৰিম। তাৰে পৰিপ্ৰেক্ষিতত আমি মোহনলাল চৌধুৰীৰ উদ্যানৰ সৌন্দৰ্যবৰ্ধনে হওক, বিষ্ণুজ্যোতি সৰোবৰত হেংগিং ব্ৰিজ নিৰ্মাণে হওক বা ক্লক টাৱাৰ নিৰ্মাণ হওক আৰু এতিয়া আমাৰ সম্পূৰ্ণ হলাক আমাৰ ৰবীন্দ্ৰ কুঞ্জ। আৰু এই ৰবীন্দ্ৰ কুঞ্জত কোনোবা অভিভাৱকে তেওঁলোকৰ ল'ৰা ছোৱালীক লৈ আহিলে অতি কমেও 1-2 ঘণ্টা তেওঁলোক সময় অতিবাহিত কৰিব পাৰিব। বৰপেটা ৰোডত অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীক লৈ ক'ৰবাত ফুৰিবলৈ ঠাই নাছিল। এতিয়া কিছুমান আমি বৰপেটা পৌৰসভাৰ ফালৰ পৰা নিৰ্মাণ কৰি ওলাইছোঁ আৰু এনে ক্ষেত্ৰত মই বৰপেটা পৌৰসভাৰ উপসভানেত্ৰী আৰু সমূহ ৱাৰ্ড কমিশ্যনাৰসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ, কাৰণ তেওঁলোকৰ সহায় সহযোগিতা অবিহনে আজি এই কামটো হয়তো সম্পূৰ্ণ নহ'লহেঁতেন। সৰ্বমুঠ প্ৰায় 4 কোটি টকাৰ হ'ব। এইটো ৱাৰ্কিং এষ্টিমেট আছিল, কামটো তাৰমানে এষ্টিমেট সম্পূৰ্ণ হোৱা নাছিল। এতিয়া লাহে লাহে আমি এতিয়া চব আৰু বহুত বস্তু এতিয়া ইনষ্টল হ'ব। আমি বিদেশৰ পৰা তুৰ্কীৰ পৰা মিউজিক ছিষ্টেমৰ বস্তু এতিয়া আহিব মাৰ্চৰ 22 তাৰিখে আৰু সৰু সৰু ল'ৰা ছোৱালীৰ বিভিন্ন খেলা ধূলাৰ বস্তুও আমি এতিয়া ইনষ্টল কৰিম। সেইটো প্ৰৱেশ মূল্য হ'ব অহাকালিৰ পৰা 20 টকা আৰু 10 টকা, অৰ্থাৎ 5 বছৰৰ তলত যিবিলাক কণ কণ ল'ৰা ছোৱালী আছে তেওঁলোকৰ বাবে 10 টকা আৰু 5 বছৰৰ ওপৰত যিবিলাক মানুহ আছে তেওঁলোকৰ 20 টকা। কাৰণ আমি প্ৰৱেশ মূল্যটো আমাৰ উদ্দেশ্য নাছিল, কিন্তু ইয়াক মেইনটেনেঞ্চ কৰিবলৈ লাগিব। ইমান লাইটৰ বিলৰ খৰচ আছে আৰু এতিয়া যিটো এটা লেতেৰা হ'ব সেইখিনি চাফ চিকুণৰ কাৰণে চাফাই কৰ্মী লাগিব। তেনেকুৱা ক্ষেত্ৰত আমি প্ৰৱেশ মূল্য মিনিমাম এটা নিৰ্ধাৰণ কৰিছোঁ। ৰাতিপুৱা 10টাৰ পৰা ৰাতি 9টালৈকে। হয়, CC কেমেৰা ইতিমধ্যে স্থাপন কৰা হৈছে। বিশেষ এটা চৰ্চা চলিছে যে বৰপেটা পৌৰসভাৰ উদ্যোগত বৰপেটাত বহুত উন্নয়ন হৈছে, কিন্তু ইয়াৰ মাজতে বৰপেটা পৌৰসভাৰ লগত গাতে লাগি থকা যিটো ভগৱানী প্ৰসূতি সদন, সেইটো পুনৰাই বৰপেটাবাসীয়ে মুকলি কৰাৰ কাৰণে বহুতে কৈছে সামাজিক মাধ্যমত হওক বা নিউজত হওক। প্ৰসূতি সদন হয়, বহুতে মানুহ বিচাৰি আছে, বহুত NGO হওক বা বহুত মানুহ আছে। তাতে আমাৰ বিভিন্ন সমস্যা কিছু আছে, মই পিছত আপোনালোকক বিতংভাৱে ক'ম। আৰু মুকলি হোৱাৰ সম্ভাৱনা আছে নেকি? আমিতো চেষ্টা অব্যাহত ৰাখিছোঁ আৰু পৌৰসভাই চেষ্টা অব্যাহত ৰাখিছোঁ।